Hello friends, welcome back to my channel. কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ঠিকে আছে আৰু বৰ্তমান মোৰো ভালেই। ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাইছিলো মোৰ পঞ্চমৃত্যৰ কিছু ভিডিঅ' কিছু দৃশ্য ভালদৰে দেখুৱাব পৰা নাছিলো কাৰণ আনে কৰি দিছিলে বাবে গোটেই নিয়মখিনি দেখুৱা নহল আৰু অকমান দেখুৱালো। সকলোৰে নিয়মবোৰ বেলেগ থাকে আমাৰ নিয়মবোৰ অলপ বেলেগ আছিল যেহেতু আমি সংঘৰ মানুহ আমাৰ নিয়মটো অকমান সুকীয়া হয় আপোনালোকৰ কমেন্টবোৰ ভাল লাগিলে আজি আপোনালোকক মই মোৰ পঞ্চমৃত্যত ঘৰৰ সকলোৰে পৰা কি গিফ্ট পালো তাকে দেখুৱাব বিচাৰিছো আশা কৰো আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব আৰু যদি ভাল লাগে লাইক কমেন্ট নিশ্চয় কৰিব আৰু যিসকল আজি নতুনকৈ মোৰ চেনেলটোলৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে যে থাকে সেই বেল আইকনটো দবাই অল কৰি থব তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব তেনেহলে বলকচোন মোৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁগৈ ফ্ৰেন্ডছ এতিয়া মই আপোনালোকক মোৰ পঞ্চমৃত্যৰ গিফ্টসমূহ দেখুৱাবলৈ বিচাৰিছো প্ৰথমতে মই মায়ে দিয়া কাপোৰযোৰকে দেখুৱাও মায়ে মোক দিছিলে এযোৰ বোৱা কাপোৰ মেচিনত বোৱা যেহেতু মই বোৱা কাপোৰ খুবেই ভাল পাওঁ হেতু কাৰণে মায়ে বোৱা কাপোৰেই দিছিলে আৰু এটো সময়ত এনেকুৱা বোৱা কোমল কাপোৰেই পিন্ধিব লাগে আপোনালোকে হয়তো কাপোৰযোৰ দেখি ভাবিছে মই নিয়মৰ সময়ত বেলেগ এযোৰ পিন্ধিছিলো আৰু এতিয়া বেলেগ এযোৰ পিন্ধিছো আনৰ দৰে আমাৰো একেই নিয়ম মাকৰ ঘৰৰ পৰা দিয়া কাপোৰেই পিন্ধে কিন্তু ইয়াত এটা বেলেগ কথা আছে মই পিছত আপোনালোকক জনাম যে কিহৰ কাৰণে মই মায়ে দিয়া কাপোৰযোৰ নাই পিন্ধা বেলেগ এযোৰ পিন্ধিছো ইয়াৰ লগতে মায়ে মোক এখন গামোচা দিছিলে মোৰ গামোচাখন একেবাৰে সিম্পল হেতু কাৰণে দেখুৱা নাছিলো কিন্তু মিষ্টাৰ কোঁৱৰক এখন বৰ ধুনীয়া দুফলীয়া ধুনীয়া গামোচা এখন দিছিলে হেতু কাৰণে মই গামোচাখন নেদেখুৱাকে থাকিব নোৱাৰিলো আপোনালোকক দেখুৱাবলৈ বিচাৰিছো এখন বৰ্ণালী পাটৰ এখন গামোচা দুফলীয়া দুইটা সাইডতে একে ধৰণৰে ফুল আছে মিষ্টাৰ কোঁৱৰক মায়ে আৰু এটা টি-চাৰ্টও দিছিলে কিন্তু তেওঁ নিয়মৰ পিছদিনাই গুচি গ'ল কাৰণে টি-চাৰ্টটো দেখুৱাব পৰা নগ'ল এতিয়া মই আপোনালোকক দেখুৱাইছো মোৰ দাদা এজনে দিয়া কাপোৰযোৰ দীপদাই দিছিলে কাপোৰযোৰ বৰ ধুনীয়া সৰু বুটা আছে গোটেই চাদৰখনতে আছে কাপোৰযোৰ মোক খুব ভাল লাগিছে থ্যাংক ইউ দীপদা কাপোৰযোৰ মোৰ বহুত পছন্দ হৈছে এখন মেখেলাখন চাদৰখনত গোটেই সেই সৰু বুটাটো গোটেই চাদৰখনত আছে আৰু মেখেলাখনৰ আধালৈকে এই ফুলখিনি আছে কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব এইবাৰ দেখুৱাব বিচাৰিছো মাহীয়ে দিয়া কাপোৰযোৰ মোৰ মাহীকটো আপোনালোকে চিনি পাইছেই প্ৰায়বোৰ ভিডিঅ'তে আপোনালোকে দেখিছে এইযোৰ মিক্স পাটৰ এযোৰ কাপোৰ মাহীয়ে দিছে কাপোৰযোৰ ভাল লাগিছে এইটো কালাৰ মোৰ কাপোৰ নাই হেতু কাৰণে মোক খুব ভাল লাগিছে থ্যাংক ইউ মাহী কাপোৰযোৰ বহুত ভাল লাগিছে এযোৰ কাপোৰৰো ব্লাউজ পিস দেখুৱা হোৱা নাই কাৰণ সব চিলাবলৈ দিয়া হৈছে এইযোৰ কাপোৰ আপোনালোকে দেখি গম পাইছে মই নিয়মত পিন্ধিছিলো এইযোৰ মোক মোৰ জা নন্দিতাই দিছিলে তাইক আপোনালোকে মোৰ আগৰ ভিডিঅ'ত দেখিছে তাই বহুত মৰমত ডিব্ৰুগড়ৰ পৰা এযোৰ দি পঠাইছে হেতু কাৰণে মই এযোৰ পিন্ধিছিলো আৰু ইয়াৰ আৰু এটা কাৰণ আছে মই আপোনালোকক জনাম বাৰু পিছলৈ এই গহনাৰ সেটটো মোক দিছিলে মোৰ ভন্টি বৃষ্টি দত্ত আপোনালোকে তাইক চিনি পায় তাই এটা সুকীয়া পৰিচয় আছে মৰমৰ পত্নীত কল্পনা মামীৰ চৰিত্ৰত অভিনয় কৰিছিলে তাই জানে মই অসমীয়া গহনা পিন্ধি খুব ভাল পাওঁ হেতু কাৰণে তাই এটো দিছিলে আৰু মোৰ বহুত ভাল লাগিছে থ্যাংক ইউ কিন্তু এটা কথা বেয়া লাগিল যে তাই মোৰ সেই নিয়মখিনিৰ সময়ত মোৰ লগত থাকিব পৰা নাছিল কাৰণ তাইৰ শুটিং আছিল যিকি নহওক উপায় নাই কামটো কৰিবই লাগিব আৰু এই নাইটিটো দিছিলে মোক আমাৰ ওচৰৰ ৰুমৰ ভন্টি এগৰাকীয়ে
এইটো ফিডিং নাইটি হয়, দুইফালে দুটা চেইন আছে। তাইক মই এই চেগতে ধন্যবাদ দিছোঁ, তুমি দিয়া নাইটিটো ভাল লাগিছে, বহুত ছফ্ট হয় কাপোৰটো, পিন্ধিবলৈ বহুত আৰাম হ'ব। এতিয়া চাগে আপোনালোকে ভাবিছে মই মিষ্টাৰ কোঁৱৰে দিয়া গিফ্টটো কিয় দেখুওৱা নাই। আপোনালোকক দেখুৱাবলৈ লৈছোঁ মিষ্টাৰ কোঁৱৰে দিয়া গিফ্টটো। মিষ্টাৰ কোঁৱৰেও মোক এটা ফিটিং ড্ৰেছ দিছিলে। এইটো সময়ত ছফ্ট কাপোৰবোৰ পিন্ধিব লাগে, কপাহী কাপোৰ পিন্ধিব লাগে, কাপোৰটো বহুত ছফ্ট হয়। আৰু বেবী বাম্পটো যিহেতু বাঢ়ি আহে, সেইটো কাৰণে পেটৰ পৰা অলপমান বহল ফ্ৰক টাইপৰ, আৰু দুইফালে ফিডিং কৰিবৰ কাৰণে সুবিধা আছে, পিছত পিন্ধিবলৈও সুবিধা হ'ব। থেংক ইউ মিষ্টাৰ কোঁৱৰ, তুমি দিয়া ড্ৰেছটো মোৰ ভাল লাগিলে। আৰু এই চেণ্ডেল দুযোৰ, এযোৰ অফ হোৱাইটযোৰ মোক শাহুমায়ে দিছিলে আৰু ব্লেক কালাৰযোৰ মোৰ মায়ে দিছিলে। তো দুয়োগৰাকীকে ধন্যবাদ দিছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে জানেই মই IVF ট্ৰিটমেণ্টৰ বাবে প্ৰথমৰ পৰাই গুৱাহাটীতে আছোঁ, আৰু সেইবাবে ডিব্ৰুগড় ঘৰখনৰ সকলো সদস্যৰ সৈতে ডাইৰেক্টলি যোগাযোগ হোৱা নাই, ফোনতে কথা পাতোঁ। সেইকাৰণে মই ভাবিলোঁ মোৰ জায়ে যিহেতু ইমান মৰমত ইমান দূৰৰ পৰা সেই কাপোৰযোৰ দি পঠাইছে, তেওঁ দিয়া কাপোৰযোৰেই মই মোৰ নিয়মত পিন্ধিলোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো ভালদৰে চাইছে তেনেহ'লে দেখিব ব্লাউজটোও বেলেগ হয়। ব্লাউজটো মোক শাহুৱে দিছিলে, আৰু গামোচাখন যিখন গাত লৈ আছিলোঁ সেইখন মোক মায়ে দিছিলে, আৰু অসমীয়া গহনাটো মোৰ ভণ্টীয়ে দিছিলে। গোটেইখিনি সকলোৱে দিয়া বস্তু অলপ অলপকৈ পিন্ধিলোঁ। মই ভাবিছোঁ মানে সকলোৰে মৰম, সকলোৰে আশীৰ্বাদ মোৰ আহিবলগীয়া সন্তানটোৱে পাওক, কাৰো মৰমৰ পৰা বঞ্চিত নহওক, সেইবুলি ভাবিয়ে মই তেওঁলোকে দিয়া বস্তুবোৰ পিন্ধিছিলোঁ। আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে বাৰু? যদি ভাল লাগিলে এটা লাইক আৰু কমেণ্ট কৰি দিব। ধন্যবাদ।